125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব, কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই। যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, VCDCৰো ইলেকশ্যন হ'ব লাগিব, কিন্তু সংসদত পাছ হোৱাৰ পিছত, আগত নহয়। গতিকে বৰ্তমান আগত যেনেকৈ আছিল তেনেকৈ থাকিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব। 125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব, কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই। যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, VCDCৰো ইলেকশ্যন হ'ব লাগিব, কিন্তু সংসদত পাছ হোৱাৰ পিছত, আগত নহয়। গতিকে বৰ্তমান আগত যেনেকৈ আছিল তেনেকৈ থাকিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব। 125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব, কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই। যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, VCDCৰো ইলেকশ্যন হ'ব লাগিব, কিন্তু সংসদত পাছ হোৱাৰ পিছত, আগত নহয়। গতিকে বৰ্তমান আগত যেনেকৈ আছিল তেনেকৈ থাকিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব।